আজি আপোনালোকক মই গৰখীয়া মন্দিৰৰ সম্পূৰ্ণ দৃশ্য দেখুৱাম। লগতে এইটো আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ গছডাল মানে ইয়াৰে কাপোৰৰ মানে গামোচাৰে মেৰুৱা আছে। এই আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাই দিছোঁ, চাই লওক। এই সম্পূৰ্ণ গামোচাৰে ভৰা, ইয়াতে আপোনালোকে আহিলে গামোচা বান্ধিব পাৰে। এই 12টা বজাৰ আগত যাব, তেতিয়া কুপন ল'ব নালাগে, ইয়াতে ভাত চাত খাব পাৰিব। তো অলপ সোনকালে আহিব। ঘৰত আছে, কি ধুনীয়া লাগিছে। এইটো দেখিবলৈ পাইছে, ইয়াতে কাছ আছে, কাছ। আপোনালোকে কেমেৰা দেখা নাপাওঁ, মই দেখি আছোঁ এইপিনে এনেকুৱাকৈ কাছবিলাক আছে। চ' জেগাটো ভাল লাগিছে, গৰখীয়াৰ থান, আপোনালোকে আহিলে আহিব পাৰিব। এইফালে এনেকুৱাকৈ আছে, দেখিলে পাব। তো আহিলোঁ চাই এইফালৰ পৰা, এইবাৰ এইফালে যাম। এনেকুৱাকৈ ছবিবিলাক আছে, এইটো চাই। এইফালে গামোচাই গামোচা চাওক। এইপিনে এনেকৈ ফুলৰে বাগান আছে, আৰু এইফালে আছে ময়ূৰ, ময়ূৰ আছে। আমি এতিয়া ময়ূৰ চাবলৈ যাম। ইপিনেৰে ময়ূৰ আছে, এইটো ময়ূৰ। আৰু ভিতৰলৈ গ'লে আমি এইফালে দেখা পাম শহাপহু আছে, দেখক শহাপহু। ভাল লাগিল আহি কিনে। ইয়াতে আহিব আপোনালোকে, গৰখীয়া থান। মই বহুতবাৰ কৈ আছোঁ গৰখীয়া থান, চিনি পাই চাগে, আহিছে কিছুমানে। এইফালে শহাপহু আছে, আৰু এইপিনে আপোনাৰ দেখিবলৈ আছে ময়ূৰ, সেইটো দেখিবলৈ আছে ময়ূৰ। তো ভিডিঅ'টো চাই থাকক। ময়ূৰ এয়া, আৰু শহাপহু। তো এইপিনেৰে এনেকৈ সোমাব লাগিব গছডালত আপোনালোকে মই ক'লোৱে মেৰাব পাৰে, মানে গামোচা মেৰিয়াব পাৰে। এইটো আৰু সম্পূৰ্ণ দৃশ্য দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো নাকাটিব, একদম শেষলৈকে চাই থাকক, ভাল পাব ভিডিঅ'টো চাই। তো চাই থাকক।
এয়া হ'ল গৰখীয়া মন্দিৰৰ এই গছডাল। ইয়াতে আপোনালোকে আহিলে মানে গামোচা দিব পাৰে। ইয়াত যদি গামোচা দিয়ে আপোনালোকৰ মনৰ পূৰণ হয় বুলি কয়, আৰু উশাহ নোলোৱাকৈ দিব লাগে। তো দিলোঁ গামোচা। এয়াই হ'ল গৰখীয়া মন্দিৰৰ গাছডাল আছে, এইবিলাক চাওক বহুত ধুনীয়া লাগিছে। এয়া আৰু আপোনালোকক ইয়াৰ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মই, চাই থাকক। যদি ভিডিঅ'টো ভাল লাগিল সকলোলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। তো বাই বাই, জয় হিন্দ।